নমস্কাৰ সকলোকে আমাৰ চেনেল আছামিজ ব্লগাৰ আমিলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি গৈ আছোঁ যোৰহাটত থকা চুকাফা সমন্বয় ক্ষেত্ৰলৈ এয়া আমি গেটৰ ওচৰত পাই গ'লোহি আৰু ইয়াতে আমি গাড়ী বাইক স্কুটি কিবা আনিলে ইয়াতে নাম্বাৰটো দি থৈ যাব লাগে আৰু এফালে টিকেট কৰি ল'লোঁ এয়া চাওক আমি ভিতৰলৈ সোমাই আহিলোঁ এতিয়া চাওকচোন আপোনালোকে ভিতৰৰ পৰিৱেশটো
ৰেষ্টুৰেণ্ট আছে জুইহাল বুলি, আমি তালৈকে গৈ আছোঁ। ৰেষ্টুৰেণ্টখন ছেকেণ্ড ফ্ল'ৰত আছে বুলি কৈছে। আমি এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাককচোন। এইফালে চাওকচোন ৰেষ্টুৰেণ্টখন। আমি এতিয়া বহিলোঁ, অৰ্ডাৰ দিলোঁ টোপোলা ভাত, ইয়াৰে স্পেচিয়েল হয়, লগতে কলডিল কচু এনেকৈ দিছিলে দুটামান আইটেম, বহুত ধুনীয়া লাগিলে খাই। আমি চিকেনটো এক্সট্ৰাকৈ অৰ্ডাৰ দি লৈছিলোঁ। আহিব আপোনালোকো খাই চাব, বহুত ধুনীয়া লাগিলে খাই। গতিকে ভিডিঅ'টো চাই থাকক আপোনালোকে।